মহানগৰীত কৰ্মৰত থাইলেণ্ডৰ যুৱতীক ভাৰত ত্যাগৰ জাননী 7 দিনৰ ভিতৰত থাইলেণ্ডৰ যুৱতীক ভাৰত ত্যাগৰ নিৰ্দেশ মহানগৰ আৰক্ষীৰ বৈধ নথি পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰি থাই যুৱতীয়ে চলাইছিল মহানগৰীৰ একাংশ স্পা গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি হৈছে স্পা আৰু চেলুনৰ সংখ্যা এই স্পা আৰু চেলুনসমূহত কাম কৰিবলৈ আমদানি কৰা হৈছে বিদেশৰ পৰা বহু যুৱতী বিশেষকৈ এনে স্পাসমূহ চলাবলৈ ভাৰতলৈ অনা হৈছে থাই যুৱতী কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল থাইলেণ্ডৰ এই যুৱতীসকলৰ ভাৰতত কাম কৰিবলৈ নাই প্ৰয়োজনীয় নথি পত্ৰ বৈধ নথি পত্ৰ অবিহনে দীৰ্ঘদিন ধৰি গুৱাহাটীত কৰ্মৰত থাই যুৱতী দেৰিকৈ হলেও এনে স্পা আৰু বিদেশী যুৱতীসকলৰ বিৰুদ্ধে এইবাৰ তৎপৰ হ'ল মহানগৰ আৰক্ষী মহানগৰীৰ বিভিন্ন স্পাত জাননী মহানগৰ আৰক্ষীৰ নথি পত্ৰবিহীন থাই যুৱতীক জাননী পোৱাৰ 7 দিনৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ গুৱাহাটীৰ 7খন স্পালৈ মহানগৰ আৰক্ষীৰ জাননী য'ত কৰ্মৰত হৈ আছে বিদেশী যুৱতী এই বিদেশী যুৱতীসকল বিশেষকৈ থাইলেণ্ডৰ বাসিন্দা দীৰ্ঘদিন ধৰি গুৱাহাটীলৈ আহি বৈধ নথি অবিহনে কাম কৰি আছে স্পাসমূহত কোনোৱে যদি টুৰিষ্ট ভিসালৈ ভাৰতলৈ আহিছে আন কোনো আকৌ অন্য প্ৰতিষ্ঠানত কাম কৰাৰ ৱৰ্ক পাৰমিট লৈ কাম কৰিছে স্পাসমূহত মহানগৰ আৰক্ষীয়ে অভিযান চলাই থাই যুৱতীসকলক জাননী জাৰি কৰা এই স্পাসমূহ ক্ৰমে চাবিডি স্পা এণ্ড চেলুন এছবি থাই স্পা দ্য থাই স্পা ষ্টাইল অন হেয়াৰ এণ্ড স্পা ষ্টুডিঅ' এমবি ৱেলনেছ প্ৰাইভেট লিমিটেড ছানশ্বাইন 7 থাই স্পা স্পিনাক্স এণ্ড বডি ষ্টুডিঅ' থাইলেণ্ডৰ যুৱতী ইয়াত আহি টুৰিষ্ট ভিসা লৈ আহি ইয়াতে বিভিন্ন স্পাত কাম কৰি আছিলে মহানগৰ আৰক্ষীৰ ফালৰ পৰা মাজে মাজে ৰেড কৰা হৈছিল ভিজাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছটো ভাইলেট হৈছে গতিকে সেই তাৰ ওপৰত আমি অলপ ষ্ট্ৰিক্ট নজৰ ৰাখিছোঁ বহুতকেইটা যদি ৱৰ্কিং ভিসা আছে তেওঁলোকৰ ভিজাৰ যিখিনি টাৰ্মছ আছে সেইখিনি ফুলফিল হোৱা নাই যিসকল যুৱতীৰ ভিসাত আমি ডিছক্ৰিপেঞ্চি পাইছোঁ তেওঁলোকক আমি 7 দিনৰ ভিতৰত তেওঁলোকৰ নিজৰ দেশলৈ ঘূৰি যাবলৈ আমি জাননী দিছোঁ গুৰুত্বপূৰ্ণ কথাটো হৈছে দীৰ্ঘ সময় ধৰি চলি থকা মহানগৰীৰ এই স্পাসমূহত কমেও এবছৰ পূৰ্বৰ পৰা কাম কৰি আহিছে থাইলেণ্ডৰ যুৱতীয়ে এই দীৰ্ঘ সময়ছোৱাত এই স্পাসমূহৰ ওপৰত চকু পৰা নাই আৰক্ষী কিংবা এই স্পাসমূহৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা জিএমচিৰ শেহতীয়াভাৱে এই স্পাসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে যি অনুসন্ধান আৰম্ভ কৰিছে এই অনুসন্ধানত ওলাইছে আন কেতবোৰ ভয়ংকৰ তথ্য যি তথ্য আমি ফাদিল কৰিম পৰ্যায়ক্ৰমে কেমেৰা পাৰ্চন প্ৰশান্ত আৰু বিপ্লৱ পালৰ সহযোগত ঋত্বিক কৌশিক আৰু গুঞ্জন কলিতা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট